এইফালে পুৰা কলপাত লৈ আহি গ'ল ঐ কাটোৱাল আমাক দেখাবি আকৌ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। প্ৰথমতে আপোনালোক সকলোকৈ ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন হিচাপে আমি অলপ ফুৰিবলৈ বুলি ওলাইছোঁ আৰু যাব বাৰু কেইজনমান ইয়াৰ লগত আমাৰ দদাইদেউ গৈছে আৰু বাইকত নহয় বাৰু আমি বৰ্তমান এডোখৰলৈকে বাইকত যাম আৰু অলপ আগত গাড়ী আছে তাৰপৰা গাড়ীত যাব লাগিব। হয়তো আমি 10-15জনমান হ'ম। চ' ব'লক ভিডিঅ'টিৰ মাজেৰে আপোনালোকে দেখিবলৈ পাবই আমি কি কৰিম কি নকৰিম। চ' ব'লক ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু পুনৰবাৰ আপোনালোক সকলোকৈ হেপী নিউ ইয়েৰ। চ' ব'লক তো চলিয়ে শুৰু কৰতে हैं। তো এইফালে আমাৰ বন্ধুসকলে খৰি কাটি আছে খানা বনাবৰ বাবে। আৰু এইফালে পুৰা কলপাত লৈ আহি গ'ল আৰু আমাৰ পিকনিকৰ বাবে প্ৰয়োজনীয় যিমানবিলাক সামগ্ৰী প্ৰয়োজন হয় আমি লৈ লৈছোঁ। এয়া আপোনালোকে চাব পাৰে। এয়া আমি সকলোটি ওলাইছোঁ একেলগতে পিকনিক খাবলৈ বুলি। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে যাত্ৰা শুভ হওক। তো আমি পিকনিক খাবৰ বাবে বাৰু বেছি দূৰ যোৱা নাই। ওচৰতে আছে কাছমাৰী ঘাট দৈয়াং পাৰত, তালৈকে গৈ আছোঁ। অলপ পিছত পামগৈ আৰু আপোনালোকক দেখাই আছোঁ। ব'লক গৈ থাকোঁ। আৰু কিছু দূৰ পিকনিক স্পট আমি পাই যামহি। তো এয়া আমি নদী কাষেৰে গৈ আছোঁ এনেদৰে। ৰেডিমেডে আছে। ৱাও কবি দে সব ৰেডিমেডে আছে নেকি? সব ৰেডিমেড দি দিম নেকি? ননুৰা ফিলিং কেনেকুৱা? কৃষ্ণ आज का स्पेशल चिकेन আৰু পৰ্ক আছে। ইয়াত আহিছে মই মেল মালটো লৈ লৈছোঁ। আজি এক্সাইটমেণ্টত একো ক'ব পৰা নাই।
প্ৰায়ভাগ ৰেডিয়ে আছিল আৰু এয়া খানা খাবৰ বাবে চৌকাও ৰেডি হৈ আছে, তথাপিতো অলপ খান্দিব লগা হৈছে আৰু আৰু এইফালে ৰাইজে গা পা ধোৱা কৰিয়ে আছে। এয়া দেশী যোগাৰ চক। আৰু এইফালে আমাৰ মানে ইয়াতে দোকান খোলা হৈছে, এজন দোকানী যাতে কলৈকো দূৰত যাব লগা নহয়, যিহেতু এইফালে নদী 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 আৰু এইফালে মানুহৰ ঘৰো নাই, মানে যি লাগে চব পাব, তামোল পাণৰ পৰা আদি কৰি কণী চনীলৈকে। পুনৰ যোগাৰ হৈছেগৈ আৰু এইফালে লাই শাক কাটিলে আৰু এইফালে চালাডৰ কাম হৈ আছে। এইটো কি হয়? চব্জি কাৰণে তো এয়া আমাৰ খুৰাই গাহৰি কাটিবলৈ লৈছে। এয়া গাহৰি ঐ কাটোৱাল নহ'লে মাংস হেৰা যাব নি? আৰু এইফালে ভাজি ব্ৰইলাৰ দিবৰ কাৰণে ব্ৰইলাৰ। এয়া পিকনিক প্লেচত এটা দুটাকৈ বহুতো গ্ৰুপ লগ হৈছে, কোনো ফেমিলিৰ সৈতে আহিছে, নতুবা কোনো স্কুলীয়া লগৰ সৈতে আহিছে। এনেদৰে আপোনালোকে দেখিবলৈ পাই থাকিব। আৰু আমাৰ এখেত দেখিছে ছোৱালী পাৰ হৈ গৈছে, কেনেদৰে বাই বাই দি আছে। गजब बेइज्जती है। আৰু এয়া আমাৰ ৰান্ধনী ভাত বনাই আছে। কেনেকুৱা হৈছেগে? আৰু কিমান বাকী? ফটোশ্বুট চলি আছে দেখিছে। এনেদৰে সকলোৱে ৰং ধেমালি কৰাৰ মাজত আমাৰ খানা খাবৰ বাবে এয়া ৰেডি হৈছে আৰু এয়া সকলোটিয়ে একেলগতে খানা খাই আছে। আৰু এয়া গাহৰি বিলোৱাই গাহৰি মাংস বিলাই আছে আৰু ব্ৰইলাৰ মাংস বিলোৱাই ব্ৰইলাৰ মাংস বিলাই আছে মুঠতে। আৰু ময়ো এয়া পাতত বহি লৈছোঁ খাবৰ বাবে, সকলোটিয়ে যিহেতু খাই আছে। আৰু ময়ো প্ৰথমতে এক পিচ মাংস টেষ্ট কৰোঁ বুলি এয়া উঠাই লৈছোঁ, কেনে হৈছে এয়া মই খাইছোঁ আৰু মজা বনাইছে কিন্তু মাংসটো। তো মানে খানা খাই কৰি হৈ গৈছে এতিয়া। বিশেষকৈ আমিতো গাহৰি লভাৰ না, গাহৰিয়ে খাইছোঁ আৰু কাৰণ কিমানে খাই আছে। এইকেইজন আমাৰকেইজনে খাই আছে, আমাৰকেইটা আগতে খাই হৈ গ'ল, আগতীয়াকৈ খালোঁ আৰু এইকেইজনে এতিয়া পিছতীয়াকৈ খাই আছে। তো খোৱা বোৱা সকলো হৈ গ'ল আৰু আমিও ঘৰা ঘৰি যাব হৈ গ'ল। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আকৌ অন্য ভিডিঅ'ত লগ পোৱাৰ আশা আজিলৈ বাই বাই, লাভ ইউ।